হেল্ল' গাইজ, কি খবৰ সকলোৰে? নিশ্চয় ভালে আছে। আজি মই আপোনালোকৰ লগত এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পাব, লগতে মোৰ চেনেলটো লাইক, কমেণ্ট আৰু শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। প্ৰথমতে মই এখন চিম্পুল খাৰ এখন বনাব মই ভিডিঅ' কৰি আছোঁ, আপোনালোকক দেখাই দিলোঁ। কেৰাহীত তেল দি লৈছোঁ, মাছৰ মূৰা এটা ধুনীয়াকৈ ভাজি লৈছোঁ। ইয়াৰ পিছত মই লোৱা নাই বাৰু, মই ভিডিঅ' কৰি আছোঁ, মা কৰি আছে। ভাজি লৈ ধুনীয়াকৈ তৰকাৰীখিনি ইয়াত দি দিছোঁ। তৰকাৰীখিনি দেখিছে, বন্ধাকবি, মূলা, বেঙেনা, ফুলকবি যিমান যি আছে গোটেইখিনি দি ধুনীয়াকৈ এখন খাৰ বনাব। খাই ধৰকচোন কি কি দিয়ে খাৰত। আপোনালোকে বাৰু কেনেকৈ ৰান্ধে? এয়া খাৰত নিমখ দি দিলে মা। ইয়াৰ পিছত অকণমান হালধি দিব, তাৰপিছত দিব অকণমান জিৰা, তাৰপিছত অকণমান নহৰু, জলকীয়া, তাৰপিছত শুকতাৰ পাত, আপোনালোকৰ ফালে কি বুলি কয় বা, আমাৰ এইফালে শুকতাৰ পাত দিব। তাৰপিছত খাৰ অকণমান দিব। এনেকৈ আৰু খাৰখন ধুনীয়াকৈ বনাই লৈছে। এনেকৈ ভাজি লৈ দিব আৰু গোটেইখিনি। চাই থাককচোন। সেইদিনা বাতিটা বনানি কলৰ খাৰ। খাৰ দি দিলে, খাৰখিনি দিয়াৰ পিছত অকণমান পানী দি দিলে ধুনীয়াকৈ উতলিব দিব। তাৰপিছত খাৰখিনি হৈ গ'ল। এতিয়া আহিছোঁ মেইন আঞ্জাখন, মাছৰ আঞ্জাখন শাকেৰে বনাম। শাকখিনি ধুই লৈ কুটি মেলি লৈছোঁ। তাৰপিছত অকণমান বইল হ'ব দিছোঁ শাকখিনি। তাৰপিছত মাছখিনি ধুনীয়াকৈ হালধি নিমখ সানি লৈছোঁ। ইয়াক শাকৰ লগত অকণমান বুট ছটিয়াই দিছোঁ আৰু সোৱাদ হয়। আলু বইল কৰি লৈছোঁ, ধুনীয়াকৈ মোহাৰি লৈ মাছকেইটা ফ্ৰাই কৰি লৈছোঁ। মাছকেইটা ধুনীয়াকৈ ফ্ৰাই হোৱাৰ পিছত সেই তেলতে আমি ধুনীয়াকৈ ইয়াত পিটিকি লোৱা শাক, আলুখিনি ধুনীয়াকৈ ইয়াত দি দিম আৰু পিঁয়াজ চিয়াজ মাছৰ লগতে দি দিছিলে মাৰ ষ্টাইলত বনাইছোঁ দিয়কচোন। তাৰপিছত এনেকৈ হোৱাৰ পিছত আৰু অকণমান লাৰি পিটিকি তাৰপিছত আৰু হালধি নিমখ গুটি, জিৰা চিৰা যি আছে আৰু নহৰু এইখিনি দিব। চিম্পুল আৰু ৰেচিপিটো। এনেকৈ শাকৰ আঞ্জাটো এনেকৈ বনাইছে। চাই লওকচোন। এতিয়া ধুনীয়াকৈ শাকৰ আঞ্জাখিনি পানী দি দিলে, জোখৰ অনুসৰি পানী দিব আপোনালোকে। আমাৰ ঘৰৰ মানুহ অনুসৰি আমি পানীখিনি দি দিছোঁ। ইয়াৰ পিছত ধুনীয়াকৈ আঞ্জাখিনি উতলিব দিব। উতলাৰ আধা হোৱাত মাছকেইঘৰ দি দিব। মাছ যিখিনি আছে দি দিব ইয়াত। ধুনীয়াকৈ উতলিব দিব মাছখিনি। মাছে আৰু আঞ্জাখিনি ধুনীয়াকৈ উতলোৱাৰ খুব বেছি 10-15 মিনিট উতলাৰ পিছত ধুনীয়া এটা টেষ্ট আহিব ন। তাৰপিছত আঞ্জাখিনি নমাই থ'ব। চাই থাকিবচোন। এতিয়া কৰিব লৈছোঁ এখন চাটনি কাৰণে বুট, নিমখ এনেকৈ ধনিয়া চনিয়া আগতে কৰি লৈছোঁ। এয়া আমাৰ দুপৰীয়াৰ আহাৰ ৰেডি। গোটেইখিনি ধুনীয়াকৈ ওলাই মেলি লৈছোঁ। ইয়াৰ পিছত ধুনীয়াকৈ ভাতখিনি বাঢ়িম খাবৰ কাৰণে। বেছি নাই আৰু শাকৰ আঞ্জা মাছেৰে আৰু খাৰ আৰু বুট, ধনিয়া, আদা, নহৰু, পিঁয়াজ এনেকৈ গোটেই চাটনি এখন বনাইছোঁ। আৰু এনেকৈ চিম্পুল আৰু থালিখন। কেনেকুৱা লাগিছে ক'ব গাইজ। আৰু আপোনালোকে এনেকৈ বনাই খাবচোন, খুব ধুনীয়া লাগে।